তো হেল্ল' গাইজ, কি খবৰ? তো আজি আকৌ নতুন ভিডিঅ' লৈ আনিছোঁ। ভিডিঅ' প্ৰায় বনাব যাব পৰাই নাই। তো পৰীক্ষাও আহি আছে আৰু 11 বজাৰ পৰা যি লকডাউন দি আছে, ভিডিঅ' বনাব যাব পৰা নাই। তো আজি আকৌ নতুন ভিডিঅ' এটা লৈ আনিছোঁ। ভিডিঅ'টো পুৰৈ নদীলৈ লৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰি দিব। তো বলক আজি ভিডিঅ'টো আৰম্ভ প্রেরণা ইয়ারে খাবতির ওয়ানা প্রেমর জুপাখনা গীতের খুরেরে ইয়ারা বেগেরে প্রণয়ের ছবি আঁকানা মনরে সপোনবোৰ হবনে পূৰণ মোৰ চকুৰ ভাষাৰ কুৱানা গীতেৰ তো গাইজ এইফালে আহি পাই গ'লো বেৰিটি চেণ্টাৰ। তো এইফালে গ'লে চাইডে যাব পাৰি, এইফালে গ'লে ট্ৰেইন যাব পাৰি। তো ইয়াৰ পৰা বেছি দূৰ নাই আৰু 2-3 কিলোমিটাৰমান হ'ব। তো ব'লক যাওঁ এতিয়া। তো গাইজ এতিয়া আছোঁ আমি বেৰিটি অভাৰব্ৰিজৰ ওপৰত। তো এখন নতুনকৈ এখন অভাৰব্ৰিজ এখন বনাই আছে। তো সেইখন হ'ল পুৰণা অভাৰব্ৰিজখন। এইখন দেখিছে, এখন পুৰণা অভাৰব্ৰিজখন এতিয়াও সম্পূৰ্ণ হোৱা নাই আৰু সম্পূৰ্ণ হ'বগৈ। তো এইখন সেইটো হ'ল বেৰিটি ষ্টেচন। তো বেৰিটি ষ্টেচনতো আপোনালোকক মই দেখাম। তো ভিউটো চাওক কি মজা লাগিছে। তো আপোনালোকক এবাৰ দেখাই দিছোঁ, চাওক। তো চাওক কি মজা ভিউ আহিছে। তো আপোনালোককো হ'লেও এবাৰ দেখাই দিওঁ বুলি পূৰা মজা লাগিছে। মই এতিয়া ফুল লাইনৰ ওপৰত আছোঁ। তো তলৰ ভিউটো চাওক কি মজা লাগিছে। তো বলক এতিয়া যাওঁ আৰু। তো গাইজ আহি পাই গ'লো বেৰিটি ৰেলৱে ষ্টেচন। তো এইটো বেৰিটি ৰেলৱে ষ্টেচন ওচৰতে আছে এইটো কাৰ্যালয়টো দেখিছেই, হালধীয়া ৰং দি আছে এইটো কাৰ্যালয়টো। তো বেৰিটি ষ্টেচন যেতিয়া 2019 চনত প্ৰথম লকডাউন হৈছিলে তেতিয়া প্ৰায় বন্ধ আছে ৰেল ষ্টেচনটো। তো ইয়াৰ পৰা বহুত অসুবিধা হৈছে। তো মানে ইয়াত কোনো নৰখে, বৰগাঙত আৰু হেলেমতহে ডাঙৰ মানে ৰেল ষ্টেচনত যে ৰখে। তো ইয়াত বহুকেইটা নৰখে। তো ইয়াত অসুবিধা আছে, যাবলৈ পৰা নাই। তো খুলিব লাগে এখন। তো অনুৰোধ কৰিছোঁ যে এখন খুলি দিয়ে। তো আপোনালোকে এনেই অকণমান দেখাই দিছোঁ। তো ব'লক, এতিয়াও মানে পোৱাগৈ নাই যোনটো আপোনালোকে কৈছোঁ বুৰৈ নিম বুলি। তো ব'লক এতিয়া যাওঁ। তো ফাইনেলি আহি পাই গ'লোঁ বুৰৈ নদী। তো এইখনে হয় বুৰৈ নদীখন। তো এতিয়াতো লকডাউন হ'ল, কোনো এতিয়া পিকনিক খাব আহিব পৰা নাই। নহবাতো ইয়াত নিশ্চয় এটা দুটা গ্ৰুপ হ'লেও থাকিলে হয় পিকনিক খোৱা। তো এতিয়া বন্ধ। তো সেইটো হ'ল ৰেল আলি। তো আপোনালোকক ৰেল আলিটো গৈ পেলাই দেখাম। তো এইটোৱে হয়। তো চাওক আপোনালোকে। তো গাইজ এতিয়া আছোঁ আমি বুৰৈ নদী ৰেলৱে ব্ৰিজৰ ওপৰত। তো এইটোহে ৰেলৱে ব্ৰিজৰ ওপৰত, তলত আছে বুৰৈ নদী। তো আপোনালোকক মই দেখাইছোঁ। তো কৈছিলোঁ যে মই ওপৰলৈ ইয়াত আহিম বুলি। তো এইখনেই হয়। তো চাই লওক আপোনালোকে। তো গাইজ আজি ভিডিঅ'টো ইমানেই। যদি ভাল লাগিছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আকৌ এটা লগ পাম নতুন এটা ভিডিঅ'ত। তো যদি ভাল লাগিছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব কেনেকুৱা লাগিছে প্লেচটো। তো আজিলৈ বাই বাই।